Hi, hello and welcome back to my YouTube channel. এতিয়া মই ডিউটিৰ পৰা ওলাই আহি গ'লোঁ আৰু এতিয়া আজি মই যাম গোলাঘাটলৈ কাৰণ কালি মোৰ এক্সাম আছে। আজি হ'ল 28 তাৰিখ, কালি 29 তাৰিখ। কালি DHSৰ এক্সাম আছে এণ্ড ৰিটেন এক্সাম। সেইকাৰণে তো এতিয়া হোটেল গৰীব নৱাজত যাই কিনে খাই কিনে তাৰপিছত ওলাই যাম তেজপুৰৰ পৰা। খাই আহি গ'লোঁ, খোৱা হৈ গ'ল। তো এতিয়া ত্ৰিবেণী গৈ আছোঁ, ত্ৰিবেণীৰ পৰা মিছন চাৰিআলি যাম, তাৰ পৰা মিছন চাৰিআলিৰ পৰা গাড়ী যদি পাওঁ মিছন চাৰিআলিৰ পৰা গাড়ী দিম, নহ'লে কলিয়াবৰ যাম, কলিয়াবৰৰ পৰা গাড়ী দিম। এতিয়া এই পাই গ'লোঁ ত্ৰিবেণী আৰু এতিয়া ইয়াৰ পৰা টমটম বা অটোত যাই কিনে মিছন চাৰিআলিৰ পৰা গাড়ী ধৰিম। তো এতিয়া যাই থাকোঁ বলক। এতিয়া মিছন চাৰিআলিৰ পৰা গাড়ী ধৰি কলিয়াবৰলৈকে এইখিনি বাছত যাম, মানে ডাইৰেক্ট ইয়াৰ পৰা গাড়ী নাপালোঁ, এতিয়া নাই বোলে গাড়ী। এতিয়া কলিয়াবৰলৈ যাই লওঁ, তাৰপিছত কলিয়াবৰৰ পৰা গাড়ী ধৰিম আৰু এই পাই গ'লোঁ কলিয়াবৰ আৰু এইটো হৈছে কলিয়াবৰ। এতিয়া ৰখি আছোঁ, এতিয়া গাড়ী আহিলেহে গাড়ী ৰখি কলিয়াবৰৰ পৰা গোলাঘাটলৈ যোৱা গাড়ী। তো ৰখি থাকোঁ। এতিয়া আহি পাই গ'লোঁ জখলাবান্ধা আৰু গাড়ীত উঠিছোঁ এতিয়া কলিয়াবৰৰ পৰা। তো এতিয়া গৈ আছোঁ, এতিয়া গাড়ী ৰখিছে চাহ খোৱাৰ কাৰণে। এতিয়া আহি পাই গ'লোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গৈ আছে। আৰু অলপ সময় পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা কিছুমান জীৱ জন্তু দেখিবলৈ পাম, কাৰণ ৰাস্তাৰ কাষতে আহি ৰখি থাকে, মানে পানী খায় সেইকাৰণে। তো কি জীৱ জন্তু চাব পাৰোঁ আপোনালোকক দেখুৱাম আজি মই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গৈ থাকোঁ বলক। পোন প্ৰথমবাৰৰ বাবে আজি চাব পাৰিলোঁ এশিঙীয়া গড়। চাওকে, এইটো হৈছে এশিঙীয়া গড়। চাওকে, সন্মুখৰ পৰা কিমান ধাৰাসাৰ বৰষুণ হৈছে আৰু পিছপিনে এৰি থৈ এলি পিনে বৰষুণে হোৱা নাই। চাওক ইপিনে কিমান বৰষুণ হৈছে, আপোনালোকে চাব পাৰে ধাৰাসাৰ বৰষুণ পৰিছে। চাওক আকৌ গড় ওলাইছে, তাতে তিনিটা গড় একেলগে আছে। এতিয়া আহি পাই গ'লোঁ গোলাঘাট আৰু গৈ থাকোঁ বলক। এইটো হৈছে বোকাঘাট। আমি এতিয়া বোকাঘাটৰ ওপৰে গৈ আছোঁ। তো গোলাঘাটলৈ গৈ আছোঁ, গৈ থাকোঁ বলক। টাউনৰ মাজেৰে ঘূৰি আছোঁ, মানে তেখেতক বিচাৰি আছোঁ। তো তেখেতক বিচাৰি ওলাই লওঁ প্ৰথমতে। ফাইনেলি আহি পাই গ'লোঁ গোলাঘাট আৰু এইটো হৈছে গোলাঘাট। তো এতিয়া ৰুম এখন বুক কৰিছোঁ, মানে ফেচবুকৰ পৰা এজনক কৈছিলোঁ, মানে ফেচবুকৰ পৰা ফ্ৰেণ্ড এজন ওলাইছিলে, তেওঁলোকক যোগাযোগ কৰিছিলোঁ আৰু এতিয়া ৰুমত যাম, মানে ৰুম এখনত থাকিম। তো তেখেতক বিচাৰি লৈ যাওঁ প্ৰথমতে। আহি পাই গ'লোঁ মোৰ ৰুম আৰু এইটো হৈছে ৰুম, আৰু এইটো ৰুমতে আজি ৰাতি থাকিম। আৰু ইয়াৰ পৰা টাউনটো চাব পাৰোঁ, এই খিৰিকী দি পিনে টাউন চাব পৰা যায়। তো অলপ দেখুৱাই দিওঁ আপোনালোকক খিৰিকী দি টাউনটো, গোলাঘাট টাউনটো। এইটো হৈছে গোলাঘাট টাউন, চাব পাৰে আপোনালোকে। 3 নম্বৰ ফ্ল'ৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। এতিয়া খাই বৈ ওলাই আহি গ'লোঁ। তো এতিয়া ৰুমত গৈ আছোঁ। এইটো হৈছে গোলাঘাট টাউন।
তো এতিয়া ৰুমত যাওঁ তো হোটেলৰ পৰা খাই বৈ আহি গ'লোঁ আজি তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি আছোঁ তো কালি এক্সাম আছে ৰাতিপুৱা 11টাৰ পৰা এক্সাম বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় গোলাঘাট ইয়াতে মোৰ চেণ্টাৰ কৰিছে তো কালি এক্সাম দি কিনে কালি গুচি যাম তেজপুৰলৈ যাম আকৌ